নমস্কাৰ। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ খবৰ যুগুত হৈছে, যিবোৰ খবৰ আপোনাৰ জনাটো একান্ত প্ৰয়োজনীয়। পলম নকৰি আহক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি বিস্তাৰিতভাৱে জানি লওঁ। আজিৰ প্ৰথম খবৰটোৱে হৈছে ভাল খবৰ। ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা ৰাজ্য চৰকাৰৰ। ধুমুহা শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ভাল খবৰ। অসম চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে বৃহস্পতিবাৰে এই কথা জনায়। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক অতি পলমে সাহায্য প্ৰদান কৰিবলৈ মন্ত্ৰী মহেন জিলাই উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছে। জানিব পৰা মতে, ধুমুহাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত লোকসকলক 1,20,000 টকা আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক 4,000কৈ টকা প্ৰদান কৰিব। ইফালে ধুমুহাৰ ফলত মৃত্যু হোৱা লোকৰ আত্মীয়ক 4 লাখকৈ আৰু আহত হোৱা লোকসকলে 2 লাখ টকাকৈ লাভ কৰিব। আনহাতে ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ NDRFৰ 42টা আৰু SDRF দলৰ সাজু হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ ফলত বহু ক্ষয়ক্ষতি হোৱাৰ ফলতে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন। এক গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত হিতাধিকাৰীৰ নামত 3 বছৰত 35,000 কোটি টকা চৰকাৰে ব্যয় কৰিছে। আপোনালোকক জনাওঁ যে বিগত 3টা বৰ্ষত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীলৈ প্ৰত্যক্ষ মুনাফা হস্তান্তৰৰ আঁচনিৰ জৰিয়তে লাখ লাখ হিতাধিকাৰীৰ নামত ব্যয় কৰিছে 35,577 কোটি টকা। ৰাজ্যখনত বৰ্তমানে 82খন কেন্দ্ৰ আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে হিতাধিকাৰীলৈ প্ৰত্যক্ষভাৱে অৰ্থ বা সামগ্ৰী যোগান ধৰি সকাহ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে জনতাৰ স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰি অহা প্ৰত্যক্ষ মুনাফা বা লাভজনক হস্তান্তৰৰ আঁচনিৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে অসম। ৰাজ্যখনে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত 35 নম্বৰ স্থানত আছে। আন এক ডাঙৰ খবৰ, ঋণ লৈ দিয়া অৰুণোদয় ডাঙৰ নে দিল্লীত ৰাহি বাজেটে দিয়া বিনামূলীয়া বিজুলী ডাঙৰ? এই প্ৰশ্ন আপৰ দলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আম আদমী পাৰ্টিৰ উত্থানত ভীষণ ভয় খাইছে। শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথা প্ৰতিপন্ন কৰে। দুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক টুইটাৰত আক্ৰমণ কৰে আৰু কয় যে দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ বুলি এক গোকাত মিছা মাতিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্ৰতিমাহে 1,250 টকাকৈ লাভ কৰে। দিল্লীত 200 ইউনিটলৈকে বিজুলী বিনামূলীয়াকৈ আৰু পৰৱৰ্তী 300 ইউনিটলৈকে বিদ্যুৎ মাচুল 50% ৰেহাই দিয়া হয়। অসমত প্ৰতি ইউনিট বিদ্যুতৰ গড় দাম 7 টকা বুলি ধৰিলে 200 ইউনিটৰ দাম হয়গৈ 1400 টকা। গতিকে দিল্লীৰ প্ৰতিঘৰ লোকে মাহে ন্যূনতম 1400 টকাকৈ সকাহ পাই আছে। কোনটো পৰিমাণ বেছি, 1,250 টকা নে 1400 টকা?